নমস্কাৰ বন্ধু বান্ধৱীসকল, জিকে বাই নলেজত আপোনাক স্বাগতম জনাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিহু উদযাপন সন্দৰ্ভত কি মন্তব্য কৰিছে আজিৰ এইটো ভিডিঅ' সম্পূৰ্ণকৈ আলোচনা কৰিম। যে ৰাজ্যত ৰঙালী বিহু উদযাপনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য। কালি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বছৰৰ পুৰণি বিহু সন্মিলনসমূহক ৰাজ্য চৰকাৰে আগবঢ়োৱা অৰ্থ সাহায্য বিতৰণ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাই কয় যে অসম চৰকাৰে বিহু অনুষ্ঠান পতাক কাকো বাধা প্ৰদান কৰা নাই। যে এই কথাষাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। তাৰ লগতে আৰু কৈছে যে সকলোৱে বিহু আনন্দৰে আৰু গোটেই ৰাতি পাতক, কেৱল আইন শৃংখলা বজাই ৰাখিব লাগে। কিন্তু সাত বিহুৰ পাছতে পতা বিহু নহয়, সাংস্কৃতিক অনুষ্ঠান বুলি কয়। যে তাৰ লগতে এইখিনি কথাও কৈছে, 7 দিনৰ পিছত যি বিহু পাতে সেইটো বিহু নহয়, সাংস্কৃতিক অনুষ্ঠান বুলি কয়। পৰৱৰ্তী কৈছে, পুৰণি কালত অসমত কেৱল 7 বিহুহে অনুষ্ঠিত কৰা হৈছিল। কালক্ৰমত এয়াই সলনি হ'ল। অসমত কেৱল বহাগ বিহু মানে 10,000 পৰা 12,000 বিহু অনুষ্ঠান উদযাপন কৰা হয়। যে তাৰ লগতে আৰু কি কৈছে আহক আমি জানি লওঁ। তাৰ লগতে কৈছে যে বিহু সমিতিসমূহে নৱপ্ৰজন্মৰ বিহু জ্ঞান দিয়াৰ দায়িত্ব লওক। বিহু অনুষ্ঠানত পাৱাৰ মূলৰ সলনি তাঁতশালৰ গামোচা আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৱৰ ব্যৱহাৰ কৰক। এইখিনি কৈছে। লগতে আৰু কৈছে যে বিহু সমিতিসমূহে অসমীয়া বাপতি সাহোন বিহুৰ প্ৰকৃতি সৌন্দৰ্য আৰু বিহুৰ গৰিমা পুনৰ ঘূৰাই অনাৰ দায়িত্ব আৰু নৱপ্ৰজন্মক অসমীয়া মনটো সুমুৱাই দিয়াৰ দায়িত্ব লওক। এইখিনি কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে বিহু সন্মিলিত বা উদযাপিত বিহু অনুষ্ঠানসমূহক।